নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এটা এনেকুৱা বিষয় লৈ আহিছোঁ যিটো বৰ্তমান অভিভাৱকসকলৰ এটা জ্বলন্ত সমস্যা বুলিয়ে ক'ব পাৰি। বৰ্তমান সময়ত সকলো অভিভাৱকৰ আটাইতকৈ ডাঙৰ সমস্যাটো মোৰ ল'ৰা বা ছোৱালীজনী নপঢ়ে অথবা পঢ়িবলৈ মন নকৰে। আৰু আমি অভিভাৱকসকলে দিনে প্ৰতিদিনে এই কথাটো কেইবাবাৰো উচ্চাৰণ কৰোঁ। মোৰ সন্তানে নপঢ়ে, তাৰ পৰীক্ষাক লৈ কোনো চিন্তা নাই, সন্মুখত পৰীক্ষা ইত্যাদি ইত্যাদি বিভিন্ন কথা। কিন্তু আমি এইখিনিতে কিবা এটা ভুল কৰিছোঁ নেকি বাৰু? মানে বাৰে বাৰে নিগেটিভ কথা এটাকে কৈ ঘৰখনক এক নিগেটিভ বাতাৱৰণ বিয়পাই আছোঁ নেকি বাৰু? সি বা তাই নপঢ়ে অথবা কথা নুশুনে, এইবোৰ শব্দৰ উচ্চাৰণ সম্পূৰ্ণ বন্ধ কৰি যদি অলপ বেলেগকৈ চিন্তা কৰিবলৈ লওঁ, আমি প্ৰকৃততে সন্তানটিক চাৰিটা নতুন চিন্তাৰ সৃষ্টি কৰি আমি এখন শক্তিশালী ঘৰত শক্তিশালী বাতাৱৰণ বিয়পাব পাৰোঁ। আহকচোন আমি চাওঁ কি চাৰিটা চিন্তা শক্তি বা কি চাৰিটা চিন্তাৰ সৃষ্টিৰ জৰিয়তে আমি আমাৰ সন্তানক অলপমান বেলেগ পৰিৱেশ এটা দিব পাৰোঁ। চাৰিটা লাইন আমি মনত ৰাখিব লাগিব। প্ৰথম, মোৰ সন্তান এক শক্তিশালী আত্মা। দ্বিতীয়তে, তাৰ মনোযোগ শক্তি শীৰ্ষত। তৃতীয়তে, সি তাৰ সামৰ্থ্যতকৈ বেছি অধ্যয়ন কৰে। আৰু চতুৰ্থতে, তাৰ কৃতকাৰ্যতা নিশ্চিত। এই চাৰিটা সৃষ্টিশীল চিন্তাৰে আমি আমাৰ সন্তানটোক এটা নকাৰাত্মক পৰিৱেশৰ পৰা টানি আনি সকাৰাত্মক বাতাৱৰণ দিব পাৰোঁ। এই চাৰিটা চিন্তাৰে ঘৰ এখনত এটা শক্তিশালী পৰিৱেশৰ সৃষ্টি কৰিব পাৰি। আমি সন্তানটোক, ল'ৰা বা ছোৱালীজনীক কৈ থাকোঁ নপঢ়ে, পঢ়িব লাগে। কিন্তু বাৰে বাৰে তেনেকৈ কৈ থকাৰ পৰিৱৰ্তে যদি আমি এই চাৰিটা চিন্তা মনতে আমাৰ আওৰাই থাকোঁ, তেতিয়া আমি আমাৰ চিন্তাটো আমাৰ সন্তানটিক দিয়াৰ নিচিনা হয়। আমি যদি তেনে নকৰি আমাৰ সন্তানটোক বাৰে বাৰে নপঢ়ে বা পঢ়াৰ কথা মনত কৰি দি থাকোঁ, দেখা যায় সন্তানটোৱে লাহে লাহে আজিকালি ওলোটাই কথা কয়। গতিকে ওলোটাই কথা কোৱা বা তেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হোৱাতকৈ আমি অলপমান নীৰৱ হওঁ। নীৰৱে আমি মনতে এই চাৰিটা বাক্য মনত ৰাখোঁ। প্ৰথম, মোৰ সন্তান এক শক্তিশালী আত্মা। দ্বিতীয়, তাৰ মনোযোগ শক্তি শীৰ্ষত। আৰু তৃতীয়, সি তাৰ সামৰ্থ্যতকৈ বেছি অধ্যয়ন কৰে। আৰু চতুৰ্থত, তাৰ কৃতকাৰ্যতা নিশ্চিত। দিনটোৰ বেছিভাগ সময়ত যেতিয়া আমি এই পজিটিভ চাৰিটা বাক্য মনলৈ বাৰে বাৰে আনিম, তেতিয়া আমাৰ ঘৰৰ চৌপাশত যেন এটা পজিটিভ বাতাৱৰণ বিয়পিব ধৰিছে। আহকচোন কৰি চাওঁ আমিও, কিজানিবা আমাৰ সন্তানৰ পঢ়াৰ প্ৰতি মনোযোগ আহেই আকৌ। নমস্কাৰ, ধন্যবাদ।